কবিতাৰ শিৰোনাম প্ৰেমৰ ইতি। স্বপ্নালী ভূঞা। শুনৈ কণপাই মৰমৰে শুনাই লৈ যা তোৰেনো লগত। মাৰ কেতেৰা দেউতাৰ জেংৰা সদায় বকি থাকে ঘৰত। মাৰক বুজাবি বাপেৰক বুজাবি গুচি যাম ফাগুনত। চালিয়াৰ পাৰতে ঘৰেটি সাজিবি যদি আমাক নাৰাখে ঘৰত। কেতেকীৰ মাততে শোৱা পাতি এৰিম লাগিমগৈ বাহিবনত। কাঁহৰে বাটিতে ৰঙা চাহ এবাতি বহি খাম তোৰেনো লগত। কেৰেপাৰ মাটিতে আধি খেতি কৰিম পথাৰলৈ যাম তোৰ লগত। শাওণৰ পথাৰত সপোন সিঁচিম আঘোণত ভৰাম ভঁৰালত। কলি ঔটেঙা কচু আৰু ঢেকীয়া লগত চালিয়াৰ মাছ। জুতি লগাই খাই ফুট গধূলিতে উঠিমগৈ বিচনাত। অংকৰ সূত্ৰ নুসুমাই মূৰত বিজ্ঞানো হ'ল টান। অকোৱা পকোৱা ইংৰাজী নুবুজো নপঢ়াই আৰু ভাল। সেইদিনা চম্পাকলি চিঠিখন দিব বুলি চালিয়াৰ ঘাটলৈ গ'ল। কণপাই নাহিল বৰশী বাবলৈ মন তাইৰ সেমেকি গ'ল। আজলি চেনিমাইক চিঠিখন দি তাই টোপোল বান্ধিলে ঘৰত। যদি কণপায়ে নিয়ে তাইক পলুৱাই শৰাই এখন দিব নামঘৰত। তেতেলীৰ ডালত কণপাই উঠিল হাতত চিঠিখন লৈ। চেনেহৰ দেউতাকে হালোৱা এছাৰিৰে পিঠি বহল কৰিলেগৈ। দেউতাক আহিল কণপাইৰ লগত লৈ চম্পাকলিক বিচাৰি। মাক আৰু দেউতাকক ওচৰত বহুৱাই লৈ দিলে চিঠিখন মেলি। এছাৰিৰ কোবত বেচেৰীজনীৰ ছিগিল কাণৰ লতি। অংক নোৱাৰিলেও জ্যামিতিক কৰি দিবগৈ পৰীক্ষা বহি। ধন্যবাদ।